হেল্ল' দোস্ত, মই সুমিত্ৰা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল দেহিধন HPলৈ। আশা কৰোঁ ভিডিঅ'টো শেষলৈ চাব আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনে লাগিল। মোৰ ল'ৰাক মই এতিয়া শুৱাই থলোঁ এইফালে। এতিয়া যাওঁ পাকঘৰলৈ। গাহৰি মাংস লাই শাক বনাম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে উপকৰণখিনি চাই লওঁ। জলকীয়া খুন্দি লোৱা, আদা ৰহুন থেতালি লোৱা, পিঁয়াজ কাটি ল'লোঁ আৰু জিৰা আৰু জালুক খুন্দি ল'লোঁ। এয়া গাহৰি মাংস আৰু আলু সৰু সৰুকৈ কাটি লৈছোঁ। এয়া লাই শাক। কেৰাহীখন পাতি গৰম হৈছে নে নাই এবাৰ চেক কৰি চালোঁ। গৰম হৈ গ'ল। এতিয়া দিম ইয়াতে তেল। মিঠাতেল গৰম হৈ গ'ল। ইয়াতে দিম এতিয়া আলু আৰু গাহৰি মাংসখিনি। ইয়াতে মই তেলত একো ব্যৱহাৰ কৰা নাই। তেলতে মই গাহৰি মাংস আৰু আলুখিনি দি দিছোঁ। কাৰণ তেলত এতিয়াই যদি গোটেইখিনি ব্যৱহাৰ কৰোঁ, গাহৰি মাংস আৰু আলু সিজালৈ সেইবিলাক গোটেইবিলাক পোৱা যাব। সেইকাৰণে মই এতিয়া ইয়াত নকৰোঁ। গাহৰি মাংস আৰু আলু অলপ সিজাত পিছতহে মই বাকী মছলাবিলাক এড কৰিম। এতিয়া দিছোঁ ইয়াত হালধি, সোৱাদ অনুসৰি দিব আপোনালোকে, আৰু দিছোঁ নিমখ। এইখিনি ভালদৰে লৰাই এতিয়া ভাজি থাকিম। এখন হাতে মোবাইলটো ধৰি আনখন হাতেৰে এনেকৈ লৰাবলৈ অসুবিধা হয়। এয়া আমাৰ লৰাই ল'লোঁ, গোটেইখিনি মিক্স কৰি ল'লোঁ। এতিয়া ইয়াত ঢাকোন লগাই দিম। ঢাকোন লগাই ভাজি থাকিম। গাহৰি মাংসৰ পৰা তেল ওলাইছে লাহে লাহে। এনেদৰে আমি ঢাকোন লগাই আৰু অলপ টাইম ভাজি থাকিম। এয়া আকৌ ঢাকোন লগাই দিছোঁ। এয়া চাওক গাহৰি মাংসৰ পৰা কিমান তেল ওলাইছে। এয়া ইমানবিলাক তেল ওলাইছে। এতিয়া এয়া আমাৰ মাংস সিজা হৈ গৈছে অলপ। এতিয়া ইয়াতে দিম গোটেইখিনি তৈয়াৰ কৰি ৰখা পিঁয়াজ, জালুক, জিৰা, জলকীয়া, আদা ৰহুন থেতালি লোৱা গোটেইখিনি দি দিলোঁ। একেলগতে ঢালি দি দিলোঁ। এতিয়া লৰাই ল'ম ভালদৰে। যিহেতু মোৰ এখন হাতেৰে লৰাবলৈ অসুবিধা হৈছে, সেইকাৰণে মোবাইলটো মই থৈ লৈ পেলাই গোটেইখিনি মিক্স কৰি ল'লোঁ ভালদৰে লৰাই পেলি। এতিয়া আকৌ ঢাকোন লগাই দিম। ঢাকোন লগাই আকৌ ভাজি থাকিম। কাৰণ ইয়াত মই লাই শাক ব্যৱহাৰ কৰিম, পানী ব্যৱহাৰ নকৰোঁ। সেইকাৰণে গোটেইবিলাক মাই মছলা আধা মাংস সিজাৰ পিছতহে দিছোঁ। নহ'লে মাংস ভাজা হোৱালে গোটেইবিলাক জ্বলি যাব। তেনেকৈ জ্বলি গ'লে খাবলৈ ভাল নালাগে। অলপ কেঁচা নিচিনা হৈ থাকিলে খাব ভাল লাগে। এয়া আলু অলপ সিজি গৈছে। এতিয়া ইয়াতে দিম মেইন বস্তুটো, লাই শাক। এয়া লাই শাক দিলোঁ। লাই শাক অলপকৈ দিব লাগিব, নহ'লে লৰাবলৈ অসুবিধা হ'ব। এয়া মই অলপ দি দিছোঁ। মোৰ মোবাইলটো হাতত লৈ লৰাবলৈ অসুবিধা, সেয়েহে মই আকৌ থৈ লৈ পেলাই এতিয়া লৰাই ল'ম ভালদৰে। এয়া চাওক মই লৰাই ল'লোঁ আৰু আমাৰ লাই শাকো জহি গৈছে। এয়া আপোনালোকক ওচৰৰ পৰা দেখাই দিছোঁ কি ধুনীয়া কালাৰ। তাৰপাছত আকৌ দি দিছোঁ
বাকী ৰখা লাই শাকখিনি আকৌ ভালদৰে লৰাই ল'ম। গোটেইখিনি মিক্স কৰি এনেদৰে লৰাই লৈ পেলাই আকৌ ঢাকোন লগাই দিলোঁ। এনেদৰে আৰু ভাজি থাকিম। আলু সিজি যাব আৰু লাই শাকো জহি যাব, তেতিয়ালৈ আমি ভাজিয়ে থাকিম। লাই শাকৰ লগত গাহৰি মাংস ভাজি বৰ ধুনীয়া লাগে খাই। সেইকাৰণে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব। আৰু মোৰ দৰে এবাৰ বনাই খাই চাব, বহুত ধুনীয়া লাগে খাবলৈ। আকৌ ঢাকোন লগাই দিছোঁ। আলু সিজা নাছিল ভালদৰে। এনেকৈ ঢাকোন লগাই বনাই থাকিলে সহজতে সিজি যায়। হৈ আহিছে লাহে লাহে আমাৰ গাহৰি মাংস লাই শাকৰ লগত ভাজি। এয়া আলু সিজি গৈছে, মানে মাংসও ৰেডি হৈছে আৰু। এয়া আমাৰ মাংস ৰেডি। খাই লওঁ আমি। আপোনালোকক জনাই আছোঁ, ভিডিঅ'টো শেষলৈ চাই থাকিব। লাই শাক দিয়া গাহৰি মাংস খাই বৈ শুবলৈ ৰেডি হৈ আহিলোঁ। খাবলৈ বিৰাট ধুনীয়া আছিল। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। লাই শাকৰ লগত গাহৰি মাংস খাই বহুত ভাল লাগে। মাংস পাহৰি আপোনালোকে লাই শাক কেইডালহে বেছি খাবলৈ বিচাৰি থাকিব। লাই শাক কেইডাল খাবলৈ বিৰাট টেষ্টি হয়। এবাৰ ট্ৰাই কৰি চাব মোৰ দৰে বনাই। যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি আপোনালোক মোৰ চেনেলত নতুন হয়। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব। আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন সকলোতকৈ আগতে আপোনাৰ মোবাইলত যাবলৈ। লগ পাম পুনৰ এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, বাই বাই।